নমস্কাৰ সকলোকে স্বাগতম জনালো আমাৰ ইউটিউব চেনেল কুইজৰ পৃথিৱীলৈ। আজি মই ধন্তি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ'। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম চৰকাৰে পাতিব লগা পৰীক্ষাসমূহত আহিব পৰা 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন। আৰু মই প্ৰতিটো প্ৰশ্ন দিয়েই আপোনালোকৰ বাবে 5 ছেকেণ্ডকৈ সময় নিৰ্ধাৰণ কৰি দিম। নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনালোকে উত্তৰটো জানে নেকি চেষ্টা কৰি চাবচোন। যদি আপোনালোকে 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। আহকচোন তেনেহ'লে আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, অসম চৰকাৰে আৰম্ভ কৰা বিনামূলীয়া দৰিদ্ৰ লোকৰ স্বাস্থ্য বীমা আঁচনিখনৰ নাম কি? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অটল অমৃত অভিযান। আজিৰ দ্বিতীয় প্ৰশ্ন, সৰ্বপ্ৰথম আৰু বৰ্তমানলৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমীয়াগৰাকীৰ নাম কি? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। আজিৰ তৃতীয় প্ৰশ্ন, কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হয়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2 অক্টোবৰ 2014 চন। আজিৰ চতুৰ্থ প্ৰশ্ন, সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধীৰেন বৰুৱা। আজিৰ পঞ্চম প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চৈয়দ আনোৱাৰা তাইমুৰ। আজিৰ ষষ্ঠ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইন্দ্ৰমালতী। আজিৰ সপ্তম প্ৰশ্ন, নামঘোষা পুথিখন কোনে ৰচনা কৰিছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ। আজিৰ অষ্টম প্ৰশ্ন, এছিয়াৰ প্ৰথম কোন ঠাইত তৈলক্ষেত্ৰ খনন কৰা হৈছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিগবৈ। আজিৰ নৱম প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা বগীবিল দলংখন কেতিয়া মুকলি কৰা হৈছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 25 ডিচেম্বৰ 2018 চন। আজিৰ দশম তথা অন্তিমটো প্ৰশ্ন হৈছে, অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ হৈছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2001 চনত। আজিৰ 10টা প্ৰশ্নৰ কেইটা প্ৰশ্নৰ উত্তৰ আপুনি 5 ছেকেণ্ডৰ ভিতৰত শুদ্ধকৈ দিব পাৰিলে মোক কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।